প্ৰভু শ্ৰীৰামৰ পৰম ভক্ত হনুমানক কোনে উপহাৰ দিছিল গদা? 90% ভক্তই নাজানে এই গোপন ৰহস্য। এই গোপন ৰহস্য জানিবলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। ভগৱান শ্ৰীৰামৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা মহাবীৰ হনুমানৰ মহিমা সীমাহীন। হনুমানজীক ভগৱান শ্ৰীৰামৰ পৰম ভক্ত বুলি গণ্য কৰা হয়। ধৰ্মশাস্ত্ৰ অনুসৰি হনুমানজীয়ে ধৰ্মৰক্ষাৰ বাবে অমৰত্বৰ আশীৰ্বাদ লাভ কৰিছিল। হনুমানজী অতি শক্তিশালী আৰু শক্তিশালী। হনুমানজীক অমৰ বুলি গণ্য কৰা হয়। হনুমানজীৰ এনে ঐশ্বৰিক শক্তি আছে যিবোৰ আন কোনো দেৱতাত নাই। হনুমানজীৰ ৰূপ বিশাল। হনুমানজীৰ বহুতো অস্ত্ৰ আছে য'ত তেওঁৰ গদাই প্ৰথম স্থান লাভ কৰে। হনুমানজীয়ে গদা কেনেকৈ পালে, ইয়াৰ বৈশিষ্ট্য কি সেয়া জানো আহক। হনুমানজীয়ে গদা ক'ৰ পৰা পালে? হনুমানজী অতিশয় শক্তিশালী আৰু ঐশ্বৰিক শক্তিৰে সমৃদ্ধ। ধনৰজা কুবেৰ হনুমানজীৰ শক্তিত অতি সন্তুষ্ট হৈছিল। সেয়েহে কুবেৰজীয়ে হনুমানজীক গদা উপহাৰ দিলে। গদাক হনুমানজীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ বুলি গণ্য কৰা হয়। হনুমানজীয়ে সদায় বাওঁ হাতত গদা ৰাখে। সেইবাবে হনুমানজীক বামহস্ত গদোত্তম বুলি জনা যায়। হনুমানজীক গদা দি থাকোঁতে কুবেৰজীয়ে এই গদা হাতত লৈ কেতিয়াও কোনো যুদ্ধত পৰাজিত নহ'ব বুলি বৰদান দিছিল। আনকি ভূতেও ভয় কৰে হনুমানজীক। কি ধাতুৰ পৰা গদা তৈয়াৰ কৰা হয়? পণ্ডিত ইন্দ্ৰমণি ঘনশ্যালে কয় যে কুবেৰে হনুমানজীক সোণৰ গদা উপহাৰ দিছিল। গদাটো আকাৰ অতি ডাঙৰ আছিল আৰু গদাৰো ওজন অতি গধুৰ আছিল। হনুমানজীয়ে গদাৰে অনেক অসুৰক হত্যা কৰিছিল। পৌৰাণিক কাহিনী অনুসৰি শৈশৱত যেতিয়া হনুমানজীয়ে সূৰ্যক লাৰু বুলি ভাবি খাবলৈ চেষ্টা কৰিছিল, তেতিয়া একেটা ঘটনাৰ শেষত সকলো দেৱতাই হনুমানজীৰ আগত কিছুমান বস্তু উপহাৰ দিছিল। একে সময়তে কুবেৰজীয়ে দিলে হনুমানজীক গদা।